তো চাওক না গাইজ দেখিছে গাইজ হেল্ল' গাইজ মই নাৰায়ণ স্বাগত জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আজি এই ভিডিঅ'টো হ'বলগীয়া আছে আক্তাৰ আলী দা মহটো গৰিয়া গাঁও মৰি মুছলমান গাঁও তেখেতক দেখুৱাম অলপ কেনেকুৱা কি মানে আখৰাৰ কাৰণে ৰেডি কৰি ৰাখিছে আৰু এই ভিডিঅ'টো মই সম্পূৰ্ণ অসমীয়াতে দিছোঁ নেক্সট ভিডিঅ' হিন্দীতে আহিব গাইজ আপোনালোকে বেয়া নাপাব অলপ ছাপৰ্ট দিব মই সকলোৱে বুজিবৰ কাৰণে হিন্দী দিওঁ তো আজি এই ভিডিঅ'টো মই অসমীয়াত দিছোঁ সেইকাৰণে গোটেই ভিডিঅ'টো অসমীয়াতে ৰেকৰ্ড কৰা হ'ল সেইকাৰণে দিছোঁ চ' গাইজ আশা কৰোঁ আপোনাক নিশ্চয় মৰম দিব আৰু ভিডিঅ'টো সকলোকে চাব তো বলক তো গাইজ মহৰ মালিক দুজনে এজন আগত যোৱাজন এজন আৰু এজন গামোচা পিন্ধি যোৱাজন মালিকৰ মানে ল'ৰা এই দুজনে তেওঁলোকে গৈ আছে এতিয়া মহৰটো ওচৰলৈ তো বলক এতিয়া গৈ আছে চাওক মহৰ ছেকেণ্ড গঁৰাল গৈ আছে আগত আৰু আগত মহ দৌৰি গৈ আছে লগে লগে মহ দৌৰি গৈ আছে আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ যে মহটো কেনেকুৱা কি আখৰা চলি আছে গোটেইখিনি আপোনালোকক দেখুৱাম তো বলক আমি এই মহটোৰ পিছত বৰ্তমান আহি আছোঁ এইটো আক্তাৰ আলী মহ নাম কৰা মহ হয় এটা তো গাইজ ফাইনেলি আপোনালোকে দেখি পাইছে এয়া চাওক কেনেকুৱা প্ৰেক্টিচ চলি আছে দেখিছে যেনেকৈ দাদাই কৈছে ধৰ ধৰ তেওঁ কেনেকৈ সেইজনী গৰু হয় গৰুজনী মহ বুলি ভাবিছিল আৰু কেনেকৈ আপোনাৰ উচ্ছাল মাৰি উঠিছে আপোনালোকে দেখিছে আৰু তাৰ মুডটো চাওক কেনেকুৱা আছে বৰ্তমান লগতে এইফালে এজন দাদা দেখিছে গাইজ প্ৰেক্টিচ চাওক আপোনালোকে কেনেকুৱা প্ৰেক্টিচ চলি আছে চাওক নিশ্চয় আপোনালোকে দেখি পাইছে চাওক গাইজ চাওক গাইজ এনেকৈ দাদাজনে কৈ আছে ধৰ 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 আৰু মহটোৱে কেনেকৈ মানে গোটেই শিঙা মাতি লৈ মহৰ ট্ৰেইনিং বৰ্তমান আখৰা কেনেকুৱা চলি আছে আপোনালোকে এবাৰ চাই লওক তো চাওক না গাইজ চাওক না তো গাইজ দেখিছে তাৰ আখৰা কেনেকুৱাকৈ চলিছে আপোনালোকে চাওক যেনেকৈ ধৰ বুলি কৈ আছে দাদাজনে দেখিছে এই দাদাজনে মানে ওচৰলৈ যাব পাৰে আৰু আছে আৰু দুজন মই আপোনালোকক দেখুৱাম এয়া চাওক এওঁ মানে এওঁ গোৱাল হয় দেই মানে এওঁ মালিক হয় আৰু 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 এওঁ ন আচ্ছা এওঁলোক দুজনে চাওক এই দুইজন ভাই ককাই এওঁলোকৰে মহ হয় এইটো গতিকে এবাৰ তোমালোকৰ মানে মহ এবাৰ কেনেকুৱা ক'ত ক'ত নিম বুলি ভাবিছা আচ্ছা আচ্ছা মানে আমাৰ মৰিগাঁও আশে পাশে যিমানখিনি যুঁজ আছে চবতে নিয়া হ'বনে আচ্ছা আমি দাদাৰ পৰা দুআষাৰ অকণমান জানিব যে ট্ৰাই কৰিম দাদা আপুনি এতিয়া ধৰক মহটো আপোনাৰ যি কয় আপুনি তাকে শুনে হয়নে আপুনি কিমান দিনৰ পৰা ট্ৰেইনিং দি আছে বা আপুনি কি মানে প্ৰিপেৰেশ্যন কৰিছে তাৰ কাৰণে যে এইখিনি হয় আচ্ছা আচ্ছা আপুনি মানে এতিয়া মহটোক যি কৈছে মই দেখি আছোঁ তাকেই শুনিছে মহটোৱে আপুনি ধৰ বুলি কৈছে ধৰিছে মানে কি বহ বুলি কৈছে বহিছে গতিকে এইটো এটা মানে বৰ বেলেগ ধৰণৰ প্ৰেক্টিচ যিহেতু আপোনাৰ পৰা সি কেনেকৈ আয়ত্বটো কৰি লৈছে মানে এইটো এটা কিবা বেলেগ কৌশল নে আপুনি ডাইৰেক্ট এইটো মানে আচ্ছা আচ্ছা সেইটো আছে আচ্ছা খালি আপোনাৰ কথাটোহে বুজি পায় এনেই এটা খোৱা বোৱা এতিয়া তেওঁক বৰ্তমান কেনেকুৱা কি খুৱাই আছে আচ্ছা ঘাঁহ মাকৈ এনেই আপোনালোকে বৰ্তমান কিনিয়ে খুৱাবলগীয়া হৈছে বেছিভাগ কাৰণ এতিয়া আমাৰ ইয়াতো ঘাঁহৰ বহুত আকাল হৈছে এইবাৰ তো আচ্ছা দাদা এতিয়া মহটো গা ধুৱাই দিব নে আচ্ছা আচ্ছা তো এতিয়া যুঁজত ধৰক আপুনি লগত যাবই আৰু আপোনালোকৰ যিকেইজন সংগীবৃন্দ গোটেই যাবই ন তো আক্তাৰ আলী নামত যুঁজোৱা হ'ব নে তো গাইজ গম পাইছে আপোনালোকে ইতিমধ্যে যে আক্তাৰ আলী নামত এই মহটো যুঁজোৱা হ'ব তো আপোনালোকে নিশ্চয় চাবলৈ পাব আমাৰ মৰিগাঁও জিলা যিমানকেইখন আশে পাশে মানে যুঁজ হয় তো এই মহটো আছে আমাৰ মৰি মুছলমান গাঁও
আখতাৰ দা গতিকে আপোনালোকক অলপ দেখুৱালে আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব আৰু যদি ভাল পায় ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে সিমান তো গাইজ ফাইনেলি আপোনালোকে দেখি পাইছে আখতাৰ দা মই বৰ্তমান মহটোৰ ওচৰলৈ যাবলৈতো মোৰ সাহস নাই কাৰণ মালিকৰ বাহিৰে বেলেগ কোনো যাব নোৱাৰে আৰু তাৰ আখৰা চাওক কেনেকৈ চলি আছে কেনেধৰণে দেখিছে নিশ্চয় আপোনালোকে তো এয়াই হৈছে আপোনাৰ আখতাৰ দা মহ আপোনালোকে নিশ্চয় যুঁজত দেখিবলৈ পাব যে আখতাৰ দা মহটো কেনেকৈ কি যুঁজিছে নিযুঁজিছে আপোনালোকে ছাপোৰ্ট কৰে মোৰতো চাওক কেনেকুৱা আখৰা এতিয়া বৰ্তমান তাৰ খংটো এতিয়ালৈকে কমা নাই আৰু মোৰতো ওচৰত যোৱা মোৰ দম নাই আৰু লগতে এইবিলাক দেখিছে ভাইটিহঁত আছে তেওঁ মহৰ আমাৰ মালিক বুলি ক'ব লাগিব এই দুজন ভাইটি আছে আৰু লগতে দাদাজনৰ এটা মহ আছে মই সেইটো আপোনালোকক দেখুৱাম তো বলক হ'ব দিয়ক আমাৰ দৰ্শকবৃন্দ চাওক চাব হা আচ্ছা দাদা এই দাদাজনৰ আপোনাৰ ঘৰতো এটা মহ আছে ন আচ্ছা আচ্ছা আপোনাৰ নামটো কি আছিলে আবুল হুছেইন নে এইফালে আমাৰ আবুল হুছেইন দা তেখেতৰো এটা মহ আছে মই যদি সম্ভৱ হয় আপোনালোকক অকণ দেখুৱাব ট্ৰাই কৰিম আৰু লগতে দেখিছে যিমান দৰ্শক দিছে চব মহৰ মালিকেই হয় তো গাইজ আজি ভিডিঅ'টো ইমান আছিল চাই কেনে পালে জনাবলৈ নাপাব যদি ভাল পালে ভিডিঅ' শ্বেয়াৰ কৰিব চেনেল যদি নতুন হয় ছাবস্ক্ৰাইব কৰি বেল আইকন অলপ প্ৰেছ কৰি ল'ব নেক্সট আৰু ধামাকা মহৰ ভিডিঅ' আহি আছে আপোনালোকে হিন্দীত পাব সেইটো তো প্লিজ অনুগ্ৰহ কৰি আপোনালোকে মোক ছাপোৰ্ট কৰিব তো